নমস্কাৰ আপোনালোকৰ বাৰু কেনে খবৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিং চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ গৰম যিহে পৰিছে আজি বাৰু কি হয় আপোনালোকে নিশ্চয় জানে আজি হৈছে 8 ছেপ্টেম্বৰ সংগীতৰ এজন ধ্ৰুৱতৰা স্বৰূপ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন গতিকে তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি মই এটা ভূপেন্দ্ৰ সংগীত গাবলৈ সামান্য চেষ্টা কৰিছোঁ আৰু আজি মিনি ব্লগ ৰূপে মই আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ আপোনালোকৰ যদি ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ নমস্কাৰ আজি ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ উপলক্ষে মই তেওঁৰ দ্বাৰা ৰচিত এটি গীত গাবলৈ সামান্য চেষ্টা কৰিছোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়েছেন তোমার দেখো নাম পত্র লেখা পত্র তুমি নিলেখা হলা হয়তো মোর পুরানাথি কণা তোমার মনত নাই তোমার দেখো নাম পত্র লেখা পত্র তুমি নিলেখা হলা হয়তো মোর পুরানাথি কণা তোমার মনত নাই হয়তো তুমি তোমার মৰমবোৰ থৈছা সাঁচি কাৰোবালৈ গুপুতে বুকুতে তাত মোৰ ভাগে নাই কিম্বা মোৰ পুৰানাথি কণা তোমাৰ মনত নাই